বন কৰা ছোৱালীৰ 10খন হাত থাকিব লাগে। থাকিব লাগে কম বয়সতে ভালেমান জ্ঞান। বন কৰা ছোৱালীৰ এখন বহল পিঠি থাকিব লাগে। থাকিব লাগে এহাল দৰিদ্ৰ অভিভাৱক। দুখন প্ৰকাণ্ড কাণ থাকিব লাগে। থাকিব লাগে শুকান অশ্ৰু। বন কৰা ছোৱালীৰ হাবিয়াস নাথাকিলে ভাল। বন কৰা ছোৱালীৰ যৌৱন থাকিব নালাগে। মালিক মানুহবোৰ ভালেই, বন কৰা ছোৱালীৰ যৌৱনটোহে কাল। বন কৰা ছোৱালীৰ কোঠা এটা নাথাকে। থাকে যৌৱন দেখাকৈ এখন আঁঠুৱা। আন্ধাৰ কোনোবা এটা কোণত লুকুৱাই ৰাখিবলৈ বন কৰা ছোৱালীৰ যৌৱন থাকিব নালাগে। বয়সতকৈ আগেয়ে বাঢ়ি অহা বুকুখন, কম বয়সতে পেটলৈ নামি অহা বুকুৰ ধন, অনিচ্ছাত মেল খোৱা ভৰি দুখন ঢাকি ৰাখিবলৈ বন কৰা ছোৱালীৰ যৌৱন থাকিব নালাগে। গৰ্ভ মানে কি নজনাৰ আগতেই গৰ্ভপাত কৰোৱা। ঘৰলৈ মনত পৰিলেও ভয়তে পেপুৱা লগা। জীৱন মানে কি নুবুজি মালিকক ঈশ্বৰ বোলা বন কৰা ছোৱালীৰ যৌৱন থাকিব নালাগে। এনেকৈ নজনা কথাবোৰ যাৰ অপৰাধ, কেৱল বয়সটোহে যাৰ কাল। মালিকজন ভালেই, চাকৰিটোও ভাল। মালিকৰ মতে চলিলে কিহলৈ আকাল। মালিকনীৰ অলেখ জঞ্জাল। গতিকে বন কৰা ছোৱালীৰ যৌৱন থাকিব নালাগে। বন কৰা ছোৱালীৰ বিষ কোপ নাথাকে, আইন আদালত নাথাকে। থাকে কেৱল মাহিলী ধন তুলিব পৰা মাক বাপেক। মাহৰ মূৰত মাক বাপেকৰ হাঁহি মহো সজ্জাৰ। সেই ছোৱালীৰ যৌৱন থাকিব নালাগে। যৌৱন তাইৰ নচচা খোল, জীৱন অস্পৃশ্য কুল। সহনশীলতা সুখ নহয় যাৰ, অসহন মানেই শাস্তি অথবা বদনামৰ আধাৰ। যাৰ ভুলত বন কৰা ছোৱালীৰ পেটলৈ ভাৰ, সেই ভাৰ সহিও মালিকজন ভাল। তাইৰ যৌৱনটোহে কাল। তেনে বন কৰা ছোৱালীৰ যৌৱন থাকিব নালাগে। থাকিব নালাগে গৰ্ভাশয়। বন কৰা ছোৱালীৰ ডিঙি চেপা সহি মৰি যাব পৰাকৈ সাহস। গাত জুই লাগিলেও সহন কৰিব পৰাকৈ মৌনতা থাকিব লাগে। কেৱল আৰু কেৱল বন কৰা ছোৱালীৰ যৌৱন থাকিব নালাগে।